ফাৰ্ষ্ট টাইম তেতিয়া টিকেট চেক কৰি ট্ৰেইনত আহিলে এইটো পোৱা যায়ে হয়। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকে চবে ভালে কুশলে আছে? তো আজি গৈ আছোঁ মই গুৱাহাটী। বহুত টাইমত গুৱাহাটী যাওঁ আৰু লগতে গুৱাহাটীৰ পৰা শ্বিলঙো যাম। শ্বিলঙৰ ধামাকাদাৰ ব্লগ আহিছে, সকলোৱে চাব নাপাৰিব। একদম মজা মজা ব্লগ আহিব। আৰু যোনে মোৰ চেনেলটো নিউজ চাই আছে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। মানে মজা মজা ব্লগ আহি আছে। লগতে এতিয়া মই গৈ ওলাই ল'লোঁ। ওলাই পিনে যাওঁ, ষ্টেচন যাওঁ। তাতে ট্ৰেইন আছে অলপ পিছত। ট্ৰেইনত গৈ বহুত দিনত ট্ৰেইনত উঠিম। তো মজা লাগিব। কিবা খাবলৈ পালে খাম আৰু যদি পাওঁ। বহুত দিন ট্ৰেইনত ঠিক হোৱা নাই। তো ষ্টেচন গৈ থাকোঁ। ৰেডি কৰি লওঁ, দেৰি হ'ব। জল্দি ষ্টেচন গৈ লগ পাই আছোঁ। তো বৰ্তমান ট্ৰেইনত উঠি পালোহি আৰু একদম যোৱালৈকে ধৰি টিকেট ল'লোঁ আৰু থিয় হৈ আছোঁ বৰ্তমান এতিয়া। আৰু মানুহ পূৰা ভৰ্তি হৈ আছে। মানুহ পূৰা ভৰ্তি, পূৰা সম্পূৰ্ণ যিকোনো ভৰ্তি। চিট খালী হ'লে বহিম দিয়া অলপ পিছত। অকণমান থিয় হৈ লওঁ বৰ্তমান। তো চিটটো পালোঁ, ভালকৈ বহি লওঁ। তাৰপিছত গৈ আছোঁ জাৰ্ণি আৰম্ভ। আৰু পিছত ভোকো লাগিছে, মই খাই নাহিলোঁ। খাম আৰু অলপ পিছত কিবা এটা খাব লাগিব। তো গাইজ, বহুত দিনত চাইকেল দেখিছোঁ, আহি ভাল লাগিছে। বহুত দিনত লগাবোৰ দেখিছোঁ সৰু ল'ৰা ছোৱালী। গাইজ সকলোৱে দেখিছে সৰু ছোৱালীজনীয়ে কেনেকৈ চাৰ্কাছ টাইপৰ দেখাইছে। গোটেই ডিঙিৰ পৰা একদম মূৰলৈকে পাৰ কৰি চাৰ্কাছ কৰিছে ছোৱালীজনীয়ে। ট্ৰেইনত বহুত দিন আহিছে, চাইও ভাল লাগিছে। উভতি উভতি গৈ চাৰ্কাছ কৰিছে লগত। কি ক'ম আৰু, ট্ৰেইনত আহিলে এইবোৰ দেখা পাব আপোনালোকে। তো এয়া পালোহি ডিমাপুৰ। এদিন ডিমাপুৰ আহি ষ্টে কৰি দেখুৱাম আপোনালোকক সকলোকে। তো একদম খিকি চিট পাই গ'লোঁ এতিয়া। আৰু এতিয়া পাই গ'লোঁ ডিমাপুৰ। আৰু ডিমাপুৰ পৰা লাগিব 9:30 মানত তেনেকুৱাত পামগৈ। তাৰ আগত কিবা এটা খাব লাগিব, বেয়াকৈ ভোক লাগিছে। আৰু এতিয়া কেনেকৈ লৈ গ'লোঁ পূৰা ফাৰ্ষ্ট ইয়াত কিমান খোলাই থাকিম। তো এতিয়া ডিমাপুৰ ৰখাৰ মানুহ চানুহ উঠিব চাগে। তো জাৰ্ণি গৈ থাকোঁ, ক'ত কি ক'ত লৈ যায়। বাকী এতিয়া খিকিটো চিটটো পালোঁ যেতিয়া অকণ কিবা কিবি দেখ পাম আৰু। এতিয়া ডিমাপুৰ পৰা আমাৰ ট্ৰেইন আকৌ ষ্টাৰ্ট হৈ গ'লগৈ। আৰু বৰ্তমান গৈ আছোঁ। আৰু গৈ পিনে ডাৱৰ দেখিছে, পূৰা বৰষুণ যাক দিলে ভাল লাগিব। বৰষুণৰ যাক দিয়ক তেতিয়া বেছি ভাল লাগিব। দিনটো আজি বহুত গৰম। অফিচৰ পৰা আহি ডাইৰেক্ট গা চা ধুই আহি ইয়াতে আহিলোঁ। ফাৰ্ষ্ট টাইম তেতিয়াই টিকেট চেক কৰিছে। আজিলৈকে যিমান ট্ৰেইনত গৈছোঁ তেতিয়াই টিকেট চেক কৰি পোৱা নাই। আৰু পোৱাও নাই তেনেকৈ। আজি ফাৰ্ষ্ট টাইম পাইছোঁ আৰু। তো নজৰা চাওক, একদম পূৰা জংঘলে। তো গাইজ চাওক, কিমান ধুনীয়া লাগিছে। সেউজ পৰিৱেশৰ মাজেদি গৈছোঁ আৰু কিমান ধুনীয়া জংঘল সেউজ পৰিৱেশ। আৰু ট্ৰেইনত গ'লে সেইটোৱে মজাই, প্ৰকৃতি পৰিৱেশটো চাই যাবলৈ পাওঁ। সেইটোৱে ধুনীয়া মজা লাগে। বতৰ চাওক, পূৰা ডাৱৰীয়া কৰি দিছে। দিনটো ৰ'দ দিয়ে, এতিয়া বৰষুণ দি আছে। এতিয়া বৰষুণত গৈ মজা লাগিব। খিৰিকীটো খুলিব নোৱাৰিম, পূৰা বৰষুণ পৰিব। তো অকণমান দেৰি চাগে কচিং আছে চাগে, ৰখি আছে। ইয়াত ট্ৰেইন ৰখি আছে বৰ্তমান। এটা ডেড লাগ যে ট্ৰেইনখন বহুত লেট আছে। মই পাইছিলোঁ 9:30 পামগৈ, এতিয়া 10টা মানত পামগৈ। এবাৰ গুৱাহাটী যাওঁতে 10টা মানত পাইছোঁগৈ। 9:30 বাজিলে তেনেকুৱা। এইবাৰ ছেকেণ্ড টাইম হ'বগৈ। বদলি হ'ল যেতিয়া চাহ অকণকৈ খাই লৈছোঁ। ফাৰ্ষ্ট চাহ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া ট্ৰেইনখন বৰ্তমান লাহে চলি আছে। পূৰা বৰষুণ দিছে, খুব ভাল লাগিছে বৰষুণ দিছে কাৰণে। আৰু ঠাণ্ডাও লাগিছে অলপ চলপ। চাওক বৰষুণ দিছে পূৰা, একদম খুব ধুনীয়া লাগিছে। আৰু গোটেই চাৰিপিনৰ পৰা সেউজ পৰিৱেশ চাওক, গোটেই চাৰিপিনৰ পৰা। এই যে গাইজ কিমান ধুনীয়া লাগিছে। আৰু পাহাৰ এৰিয়া নিচিনা হয়, পানীবোৰ দেখিছে তললৈ বৈ গৈ আছে। আৰু সেউজ পৰিৱেশৰ আকৌ যে বৰষুণ দিছে, ঠাণ্ডা বতাহ মাৰিছে, খুব ধুনীয়া লাগিছে। তো গাইজ এয়া চিনি পাইছোঁ নে বাইদেউহেঁত আমাৰ এইটো ট্ৰেইনৰ পৰা এইটো ট্ৰেইনলৈকে উঠিছে, দেখিছে বহুত কাল একদম। তো চাওঁতে গধূলি গৈ গ'ল। তো ট্ৰেইনত আহিলে জালমুড়ি খালে নহয় ন, জালমুড়ি খাব লাগে। তো জালমুড়ি বনাই টেষ্টিকৈ বনাই দিছে, খাই লওঁ।
ট্ৰেইনত আহিলে এইটো খোৱা যায়ে হয় এইটো খাই বেছি ভাল লাগে মানে এনেইতো পায়ে থাকোঁ কিন্তু ট্ৰেইনত খোৱাটো মজাটো বেলেগ তো এইটো তাকে মোৰ 500 টকা আছিলে খুচুৰা নাই বুলি ক'লে ওচৰত দাদাজনে মানে লৈ দিলে তেনেকৈ কেতিয়াবা বাই চান্স লগত যদি বহে কেতিয়াবা মানে কেতিয়াবা ভাল মানুহ পায়ো যাওঁ তো দাদাজনে খোৱালে মানে মোৰ খানা দি দিলে ভোক লগা নাই বাৰু তথাপিও এনেকৈ লৈ থ'বলগীয়া হৈছে ক'ত বহি খাই কেনেকৈ খাম মানে ট্ৰেইনত ফাৰ্ষ্ট টাইম মানে খানা মানে লৈ খাম ভাত আছে এক্সট্ৰা বাকী ভিতৰত কি আছে দেখাম বাৰু 100 টকা লৈছে আৰু যিমানেই ইয়াত ষ্টাফবোৰ আছে চব নিজৰ ষ্টাফ মানে বেলেগৰ ষ্টাফ নহয় মানে তো বেয়া ভোক লাগিছে লাঞ্চ আনিছিলে তো ইয়াতে থৈ দিছোঁ কি আছে চাই লওঁ কেনেকুৱা কি আছে মানে খানা কি দিছে এক্সট্ৰা ভাতো দিছে এইটো এক্সট্ৰা ভাত নষ্ট নকৰোঁ তাৰপৰা ভোক লগা কুকুৰ এটাক দি থৈ আহিম তো ইয়াৰ গাইজ দেখিছে 3টা জেগাত একদম মিক্স চব্জি দাইল আৰু ভাত সোনকালে ভোক লাগিছে খাই লওঁ মানে 100 টকাৰ প্লেট হয় বেছি দাম নহয় তো খাব পাৰোঁ খাই লওঁ ভোক লাগিছে তো ফাইনেলি ষ্টেচন পাই গ'লে একদম মজা এতিয়া সোনকালে গ'লে ৰেপিড' লওঁগৈ তাৰপিছত সকলো তালৈ যাওঁ মানে বহুত দেৰি হৈছে 9:30মান বাজি গ'লগৈ মানুহ পূৰা সোনকালে যাওঁ মানে গাড়ী ওলা চলা কিবা এটা বুক কৰি যাম আৰু ঘৰলৈ ষ্টেচনটো একদম বাহিৰৰ ছাইড দেখিছে পূৰা লাইটিঙে কৰি দিলে বৰ ধুনীয়া লাগিছে চাই ষ্টেচন আহিলে সেইটোৱে বেয়া যে ইয়াত বহুত ফালৰ একদম পূৰা হেৰাই যোৱা নিচিনা আৰু বহুত দিন মই আহিছোঁ ৰাস্তাই হেৰাই গৈছোঁ কোনপিনে যায় কোনপিনে মানে কনফিউজ লাগি গৈছে একদম কোনপিনে যাওঁ কিন্তু নাযাওঁ লাগি গৈছে কিন্তু ফাইনেলি এতিয়া ৰেপিডত ঠিক গৈ আছোঁ লগৰটো ঘৰলৈ আৰু এতিয়া গুৱাহাটীখন দেখি বহুত দিনৰ ভালো লাগিছে একদম আহি মজা লাগিছে এয়া একদম পূৰা মানুহ এতিয়াও আৰু এনেও গুৱাহাটীত ক'বলৈ গ'লে ৰাতিহে মানুহ ওলায় দিনতকৈ ফাইনেলি পাই গ'লোঁ লগৰটো ঘৰলৈ আৰু মানে সি এনেই ভাগৰ লাগি আছিলে আৰু পাহাৰ উঠাই দিলে একদম মানে পাহাৰৰ ওপৰত মই ৰাতিপুৱাই দেখাম আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম মানে কিমান ওপৰত পাহাৰৰ ওপৰত ঘৰ আছে সিহঁতৰ মানে কি ক'ম আৰু তো এয়া মোৰ লগৰ একেলগে ডেৰ বছৰ একেলগে পঢ়িলোঁ ন ডেৰ বছৰ একেলগে পঢ়িলোঁ আৰু কেইটামান আছে জুবিনক পাইছে সিও সিও এতিয়া দাৰ্জিলিং গৈছে সি যোৱা কথা আছিলে এতিয়া দাৰ্জিলিং গ'লগৈ তাৰপিছত আকৌ ফ্ৰেছ হৈ লওঁ গা চা ধুই লওঁ নেক্সট ভিডিঅ' লগ পাম আজি ব্লগটো ইয়াতে সামৰিছোঁ বাই বাই